আজি আমি যাই আছো ৰ'পৱে চাব যাম। মোৰ বাইক আগত আছে, আগৰ পৰা ল'ম, বাইকখন লৈ কিনে ৰ'পৱে চাব পাম। চানডে অফ আছিলে, লৈ লৈ এতিয়া অলপমান ইঞ্জিনটো বহুত দিন চলাইটো ঠাণ্ডা হৈছিলে, গৰম কৰি কিনে যাম। এতিয়া ৰ'পৱে চাব যাম। যোৱাতে ব্লগিং কৰা নহ'ব, মানে কি গোপ্ৰ নাই ন, গোপ্ৰ নহ'লে যোৱাতে ব্লগিংটো অকণ প্ৰব্লেম হয়। চ' এনেকৈ ৰখি কিনে কৰিম তাত। বলকচোন যাই চাওক কেনেকুৱা লাগে। এতিয়া আৰু যাব লাগিলে গৈ কিনে সম্পূৰ্ণ ভিডিঅ'টো তাত দেখা হ'ব। ফাইনেলি ৰ'পৱে আহি পালোঁ, বাট লাইন পাতিব কিমান লাগিব তাকে ভাবি আছোঁ। আপোনালোক দেখাই আছোঁ কিমান লাইন পাতিব লাগে। বহুত বেছি লাইন আছে, চাউৰ বস্তু আগলৈকে যায়। এইবিলাক ইমান জেগা লাইন পাতিব লাগে। এইটো লাইনটো দেখিছে চাগে, মই জুম কৰি দেখাই দিছোঁ ৰ'ব। চাওকচোন ইমানটো লাইন পাতিব লাগিব, তাৰপাছতে টিকেট, তাৰপাছতে উঠিব পাৰিম। ৱাও, পুৰা হেলমেটটো থাকিব না? এই বাইকত থৈ দিছোঁ। পাৰ্কিং নহয় নেকি এইটো? পইচা লয় নে নলয়? নলয় ন? এই এখন এখনকে আহি আছে, মানুহ দেখছে না কিমান মানুহ। এতিয়া যাম, যাই কিনে লাইন পাতিম। লাইন পাতি আপোনাৰ টিকটটো ল'ম। টিকেট লৈ কিনে লাইন বা কেতিয়া হয় ঠিক নাই, আৰু বহুত লাইন আছে। তাৰপিছত যাই চাওক না। ধূলিত উঠাৰ কাৰণে ইমান কষ্ট কৰিব লাগে। এটা ধূলিনি আমাৰ গাঁৱৰ ভাষাত, খেলাত উঠাৰ কাৰণে কিমান কষ্ট কৰিব লাগে। এটা টিকট কাটা দিছোঁ, সি টিকেট কাটি অহাৰ পাছত আমি উঠিম। এতিয়া আপোনাক ব্ৰহ্মপুত্ৰখনে দেখাওঁ ৰ'বচোন কেনেকৈ লাগে। অলপ টাইম লাগিব, ব্ৰহ্মপুত্ৰখনে চাই লওক অলপমান। এই উপাতি ৰচি দি অহা যোৱা কৰে মানুহবিলাকে, সেইবিলাক আমিও যাম অলপ দেৰিকৈ। আমাৰ টিকট বনাই তেওঁলোকে অলপ টাইম লাগিব। এতিয়া বৰ্তমান আপুনি হেৰি চাই লওক, ব্ৰহ্মপুত্ৰখনে চাই লওক। এই মানুহ বহুতে ৰখিয়ে আছে, আমি অলপ দেৰিকৈ যাম। আমি তোমাৰ এই ধূলিত উঠা টিকেটটো লৈ ল'লোঁ। এতিয়া মজাকৈ আমি ধূলিত উঠিম, ওপৰেৰে যাম। ব'লা আমি ধূলিত উঠিবৰ কাৰণে ৰেডি হ'ম। লগত আছিলে কেপি আছিলে, কেপিটো ৰাখি কিনে টিকটটো ল'ম। ইয়াৰ পৰা সোমাই কিনে আৰু অলপ যাম আৰু ধূলিত উঠিয়ে দিম আজি। একদম ইয়াতে আৰু ৰখিব লাগিলে, তাৰ পৰা আহি লিফ্ট খুলিব, তাৰপাছত যাম। অলপ এতিয়া ওপৰত উঠিম, উঠি কিনে যাম। মই ফাৰ্ষ্ট ভাল জেগাটো মই লৈ ল'ম, ঠিক আছে? চিট নালাগে বাৰু, মোৰ কোণাত লৈ ল'ম। এইটো কাৰণে মোৰ কাৰণে বেষ্ট জেগা হ'ব। এনেই পিক খেলাম চৰি হা, পিকৰ পৰা কোনো অপশ্যন নাই। মানুহ চাওক না কিমান মানুহ হৈছে, এইবিলাক বহুত বেছি। ফাৰ্ষ্ট টাইমটো অলপমান এক্সাইটেড আছোঁ, আৰু কেনেকুৱা লাগে নাজানো। আমাৰ বক্স ষ্টাৰ্ট হ'ল, এতিয়া আমি যাম। লাহে লাহে গৈ আছোঁ। এই ইহঁতে কি কৰিছে তলত দেখাই আছোঁ, কি কৰিছে এইটো ক'বচোন। এইটো কি কৰিছে ইহঁতে? বলক 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 যাওক। মোৰ পিকচাৰ কোৱালিটি ভাল নহয়, বিশেষ কাৰণটো হৈছে মোৰ লগত কেমেৰাটো অনা নাই। আজি মোবাইলে ব্লগিং কৰি আছোঁ, এনে পিকচাৰ কোৱালিটি বেছি ভাল নাপাব। তাৰপিছত দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু। ঐ মাই ভয় লাগে বাৰু, যেতিয়া ডাউনলৈকে আহে ন, অকণমান ভয় লাগে। বেছি ভয় নালাগে, অলপমান ফিল হয় মানে, যেনেকৈ এখন ডাউনত গুচি গ'লে অকণমান ফিল হয় আৰু। এইটো মানে এদিন আহিম উমানন্দত, ৰবিবাৰ লৈ আহিব লাগিব, মানে সোমবাৰ আহিব লাগিব, ডিউটি থাকে। ওপৰৰ পৰা দেখাম ৰ'ব কেনেকুৱা লাগে। এইখন আহিলে
এইখিনি চাই কিনে হলিউড মুভি যেনে ভাল লাগিছে না হলিউড মুভি যেনেকুৱা ষ্টাইল ফাইটত বোলে যিখিনি দেখা নাই সেনেকৈ লাগিছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যোৱাৰ কাৰণে টিকেট কাটিব লাগিব। শিৱ মন্দিৰ এটা আছে সেইখিনি অলপ আগত গ'লো পিছত কৰি সেইখিনি এতিয়া কিবা অলপ খাম তামাম ভোক লাগিছে কিবা এটা খাম খাই লৈ কিনে ৰিটাৰ্ণ হ'ম আৰু বেছি টাইম নাই মানে আহিলোঁ বেলেগ কৈছে নাখাওঁ চিকেন ৰ'ল তিনিটা অৰ্ডাৰ কৰিছোঁ তিনিটা খাম খাই লৈ কিনে যাম আৰু বহুত ভোক লাগিছে আৰু বেছি দীঘল নকৰোঁ এই পৰা গৈ কিনে ইয়াতে সময় মানে কি হ'ল এটা প্ৰব্লেম হ'ল মোৰ কেমেৰাটো ফুৰি কিনে অলপমান বেক কেমেৰাটো ফাটি হ'ল সেইকাৰণে ভাবিলোঁ বেছি ভিডিঅ' নকৰোঁ আৰু ফ্ৰণ্ট কেমেৰা যিখিনি পাৰোঁ সেইখিনি কৰিম কৰি কিনে ইয়াৰ পৰা ওলাই দিম চাওক না অলপ টাইম ইয়াতে বহিব দিলে বহি কিনে যাম আৰু মই যোৱাতে মানে ভিডিঅ' বেছি নকৰোঁ আৰু মানে গম পালে প্ৰব্লেমটো মই কৈছোঁ মই কেমেৰাটো বেয়া বুলি গৈ কিনে আৰু ঘৰত এডিট কৰি কিনে বনাম আৰু আমি ইয়াতে ল'ম এই ৰূপৰ পৰা আহি পালোঁ তাতে নামাটো ভিডিঅ'টো নকৰিলে মানে কি টাইম নাপালোঁ আৰু বহুত মানুহ আছিলে ভাল নালাগে নে ভিডিঅ' কৰিব চ' আহিলোঁ আহি কিনে ভিডিঅ'টো চাই কেনে পায় জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব হা ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে এটলিষ্ট ভাল হৈছে নে বেয়া হৈছে ক'লে মানে মোৰ অলপ প্ৰেৰণা যোগায় ন মই ভিডিঅ'টো ভাল কৰিব চেষ্টা কৰিম চ' গমটো পাইছে এতিয়া পাছৰ ভিডিঅ' চাই লওক এইটো আৰু এতিয়া শেষ আৰু এইখিনিয়ে